অঞ্চলৰ কাৰণে একো কাম কৰা নাই না বড়োৰ কাৰণে কিবা কৰিছে না অসমীয়াৰ কাৰণে কৰিছে না মাইনৰিটিৰ কাৰণে কৰিছে না বঙালীৰ কাৰণে কৰিছে কোনো জনগোষ্ঠীৰ কাৰণে এই অঞ্চলৰ হাগ্ৰামা মহিলাৰে একো কাম কৰা নাই আৰু এই যে জগদীশ সৰকাৰ বুলি কোৱা মানুহটো মানে যোৱা 5 বছৰত ইয়ে মই পুৰা লুটি পুটি খাইছে ৰাইজৰ একো কাম কৰা নাই আৰু মুখ জিটি বকি আছে এতিয়া মানে গলিয়াৰ নিচিনা কিন্তু তেখেতৰ আৰু পুনৰ মানে তেখেতে যে পাৱাৰলৈ নাহে তেখেতে যে নিজিকে এই কথাটো গম পায় তেখেতৰ মাথাই কাম নকৰা হৈছে তো ৰাইজ আমি তেখেতসকলক এতিয়া বচাব নোৱাৰো যোৱা 17 বছৰে যদি ৰাইজক সেৱা কৰিলেহেঁতেন দুৰ্নীতি ভ্ৰষ্টাচাৰ নকৰিলেহেঁতেন দমন নীতি নচলালেহেঁতেন ৰাইজে সদায় তেখেতসকলৰ লগতে থাকিলে হয় কিন্তু আজি ৰাইজে সজাগ হৈছে গণতন্ত্ৰত ৰাইজে ৰজা গণতন্ত্ৰৰ ৰাইজক তেখেতসকলে বিপথে পৰিচালনা কৰিব বিচৰাটো ভাল কথা হোৱা নাই আমাৰ মা দেউতা সকলক 5 বছৰে তেখেতসকলে সেৱা কৰাৰ নামত লুটি পুটি খায় আৰু 5 বছৰৰ পিছত 200 টকা 500 টকা দি কিনিবলৈ আহে আপোনালোকে বিক্ৰী যাব নেকি কোনো বিক্ৰী যাব নালাগে আমাৰ মানুহবিলাকে দুখীয়া হ'ব পাৰে আমাৰ মান ইজ্জত আছে গতিকে আমাৰ নিজৰ মান ইজ্জতটো লৈ স্বাভিমানটো লৈ আমি জীয়াই থাকিব লাগিব আৰু এইখন বিটিআৰত সমমৰ্যাদা সমঅধিকাৰ পাব লাগিব সকলো শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰিব লাগিব 27 জানুৱাৰীৰ এটা চুক্তি হ'ল আমাৰ অঞ্চলৰ স্থায়ীভাৱে শান্তি হৈ গ'ল আৰু ওদালগুৰি জিলাত ইমানখিনি ইউনিভাৰ্চিটি ভাল অনুষ্ঠান প্ৰতিষ্ঠান হ'বলৈ গৈ আছে অহা 5 বছৰৰ পিছত ওদালগুৰি জিলা অসমৰ ভিতৰতে এটা উন্নত জিলা হ'বলৈ গৈ আছে তো এইটো লৈ পেলাই আমাৰ কোনো বেলেগ চিন্তা কৰিব নালাগে আজি কিছুমানে গাঁও কৰ্তন গাঁও অন্তৰ্ভুক্তক লৈ পেলাই ৰাজনীতি কৰিছে আমি এই চুক্তিত এই কথাটো স্পষ্ট কৰিছো সীমামূৰীয়া অঞ্চলত কোনোবা যদি জেনেৰেল গাঁও আধা হৈ আছে বাহিৰত যাব বিচাৰিছে এপ্লিকেশন দিব পাৰিব কোনোবা ট্ৰাইবেল গাঁও ভিতৰত আহিব বিচাৰিছে এপ্লিকেশন দিব পাৰিব হিতুকে যোৱা 17 বছৰে যি কৰিলে যে বিভিন্ন ৰাজনীতি কৰি কিনে হাগ্ৰামা মহিলাৰে এই ৰাইজক ঠক প্ৰবঞ্চনা কৰিলে আৰু জিএসপিয়ে কেবা বছৰ আগৰ পৰা ৰাজনীতি আৰম্ভ কৰিছে বড়ো অসমীয়া বড়ো অনাবড়ো ৰাজনীতি কৰি না আমাৰ পেটৰ ভাত মুঠি পাম না আমাৰ কিবা সংস্থাপন পাম না কিবা চাকৰি বাকৰি পাম আৰু ৰাইজে এতিয়া নৱখৰণীয়া ডাঙৰীয়াৰ বড়ো অনাবড়ো ৰাজনীতি কৰাটো গম পায় এতিয়া জিএসপিৰ লগত আৰু কোনো নাই আজি ইয়াতে মিটিং কৰিছিলে জিএসপিৰ মিটিঙত মানুহে নাই মই শুনিবলৈ পাইছো তো এই কাৰণে এটা জিএসপি ৰাইজে ৰিজেক্ট কৰিছে বাকি দলবিলাক আৰু ইয়াত সৰকাৰ গঠন কৰিব নোৱাৰে অকল ইউপিপিএলে এই সময়ত ইউপিপিএলত 14 লাখ মেম্বাৰ আমাৰ হৈ গৈছে সদায় জয়নিং হৈ আছে মইতো এনেকা দেখিছো ইলেকশনৰ 1 ঘণ্টা আগতে জয়নিং হ'ব আমাৰ তাত বেলেগ দলৰ আৰু মানুহে নাথাকিব এই কাৰণে চিন্তা কৰিব নালাগে এন্থনী বসুমতাৰী বিপুল ভোটত জিকি আছে আৰু বিটিআৰ গভৰ্ণমেণ্টত এটা শক্তিশালী বিষয় বাদ লৈ আমাৰ মদৈবাৰী অঞ্চলত যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰে যি ঠক প্ৰবঞ্চনা কৰিলে এইটো সম্পূৰ্ণ দূৰ কৰি এই অঞ্চলৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ভাই ককাই মিলি সুন্দৰ এটা মদৈবাৰী গঢ়াটো আমাৰ দায়িত্ব সেইকাৰণে ৰাইজ মই দীঘলীয়া ভাষণ নাৰাখো আজি বহুতে শংকা হৈছে ভয় হৈছে যোৱা 17 বছৰত হাগ্ৰামাৰ নীতি এইটো আছিল মানুহ ভয় খুৱাব লাগে দমন কৰিব লাগে আৰু লুটি পুটি খাব লাগে ডেকা ল'ৰাবিলাক মদ ভাং মাংস খুৱাই মাৰামাৰি কৰিব দিব লাগে এইটোৱে ৰাজনীতি আছিলে আৰু আমি স্পষ্ট কৰিছো ইউপিপিএল চৰকাৰ অহাৰ পিছত ইয়াত হাগ্ৰামা নহয় কাৰো দাদাগিৰি নচলিব শান্তি সম্প্ৰীতিৰ বিটিআৰ চলিব লাগিব সকলো নিজৰ মূৰ দাঙি পেলাই ভালকে আত্মসন্মান লৈ জীয়াই থাকিব পাৰিব লাগিব আৰু এইখিনি কাম কৰিবলৈ ৰাজনীতিত আহিছো বেলেগ কাম কৰিবলৈ অহা নাই সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা সমঅধিকাৰ পাব লাগিব ইয়াত বড়ো ভাষাও জীয়াই থাকিব অসমীয়া ভাষাও জীয়াই থাকিব বঙালী ভাষাও জীয়াই থাকিব ৰাভা গাৰো সব ভাষা ইয়াতে গোৰ্খা সব ভাষা জীয়াই থাকিব কোনো এটা ভাষা ইয়াতে লাগি নহব তো সেই কাৰণে ৰাইজ আজি ইয়াত কিছুমানে কৈছে মোক সিদিনা আমাৰ নুনিয়া সমাজ বাস্পৰ সমাজ আমাৰ বিহাৰী ভাইসকলে মোক লগ কৰিছে প্ৰথমবাৰৰ কাৰণে ছট পূজাত গৈছো সিদিনা ৰাতি ইমান ভাল লাগিছে গৈ পেলাই আজি বিহাৰী সকল বা আমাৰ হিন্দী ভাষী সকল এই বিটিআৰ অঞ্চলত যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰে পৰা কিঞ্চিত সহায় পোৱা নাই আৰু আমি কৈছো অইন জনগোষ্ঠীৰ যেনেকৈ আমি উন্নয়ন বোৰ্ড গঠন কৰিম আমাৰ অঞ্চলত বসবাস কৰা হিন্দী ভাষী সকলৰ কাৰণে এটা উন্নয়ন বোৰ্ড গঠন কৰিম মাইনৰিটিৰ কাৰণে উন্নয়ন বোৰ্ড বঙালীৰ কাৰণে উন্নয়ন বোৰ্ড ৰাজবংশীৰ কাৰণে উন্নয়ন বোৰ্ড নাথ যোগীৰ কাৰণে উন্নয়ন বোৰ্ড সান্থালীৰ কাৰণে উন্নয়ন বোৰ্ড
ৰাভাৰ কাৰণে, গাৰোৰ কাৰণে, শৰণীয়া কছাৰীৰ কাৰণে, সকলো জনগোষ্ঠীৰ কাৰণে এটা এটা উন্নয়ন বোৰ্ড গঠন কৰিম, কাৰণ আমি সকলোৰে উন্নয়নটো বিচাৰিছো। তো দীঘলীয়া ভাষণ নাৰাখো ৰাইজ, সকলো সজাগ হৈছে আৰু এতিয়া কোনো ভোট নষ্ট কৰিব নালাগে। এই 5 বছৰ, মই কৈছো অকল 5 বছৰ, 17 বছৰে দুৰ্নীতি ভ্ৰষ্টাচাৰী হাগ্ৰামাক যদি আপোনালোকে সময় দিছে, মাত্ৰ 5 বছৰ UPPLক দিয়ক। আৰু সেই UPPLে 5 বছৰৰ দায়িত্ব লৈছো, প্ৰত্যেকজন দুখীয়া মানুহ ঘৰ পাব লাগিব, প্ৰত্যেকজন দুখীয়া মানুহ জব কাৰ্ড পাব লাগিব, ৰেচন কাৰ্ড পাব লাগিব। দুখীয়া মানুহৰ কাৰণে অহা এটাও আঁচনি যাতে বাদ নপৰে, দুখীয়া মানুহৰ হাতত পৰে, ৰাইজৰ হাতত পৰে, এইখিনি আমি নিশ্চিত কৰিম। আৰু যিসকলে 70 বছৰত আমাৰ গৰীব মা দেউতাসকলক নিজৰ যিটো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে, আজি বৃদ্ধ পেঞ্চনৰ পইচা খালে, মিড ডে মিলৰ পইচা খালে, এই মানে অংগনবাড়ীৰ পইচা খালে, সেল্ফ হেল্প গ্ৰুপৰ কাৰণে অহা পইচাবিলাক খালে, এই প্ৰত্যেকজন ব্যক্তিবিলাক যোনে ডাঙৰ নেতাই নহওক কিয়, VCDC চেয়াৰমেন, মেম্বাৰ, TLCCৰ পৰা আদি কৰি প্ৰত্যেকজনকে এই তেখেতসকলক আইনৰ আওতাত আনি শাস্তি দিয়া হ'ব, কোনো হাৰি যাব নালাগিব। তেখেতসকলে যেনেকৈ খাইছে এনেকৈ ৰিটাৰ্ণ দিব লাগিব। আইওৰ ঘৰ আধা হৈ আছে, এই ডিচেম্বৰৰ 5 তাৰিখৰ ভিতৰত যদি বনাই নেদে, ডিচেম্বৰৰ 5 তাৰিখৰ পিছত জেলত যাবলৈ সাজু হওক, তাকো ৰেহাই দিয়া নহ'ব। তো এইখিনি কথাই ক'লো, পুনৰ লগ পাম ডিচেম্বৰ 16 তাৰিখৰ পিছত, আপোনালোকৰ লগত একেলগে ইয়াত নাচিবলৈ আহিম, কাৰণ চৰকাৰ UPPL হৈ আছে। পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ।